guys, RC টিউটোৰিয়েল ফালৰ পৰা পুনৰবাৰ এটা লৈছে নতুন ভিডিঅ' লৈ আমাৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে দিয়া মৰম চেনেহৰ বাবে আমি আপোনাক সকলোলৈকে আমাৰ ভালপা হিয়া ভৰা চেনেল যাচিছোঁ এইবাৰ ভিডিঅ'ত আমি লৈ আহিছোঁ বিতৰণ ভিডিঅ' তো সময় নষ্ট নকৰি আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ হিয়াৰ উই গো বিতৰণ বিধি বিতৰণ বিধি জনাৰ আগত আমি প্ৰথমে জানিব লাগিব স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা বিষয়ে তো স্বাভাৱিক সংখ্যা কি স্বাভাৱিক সংখ্যা হৈছে একৰ পৰা আৰম্ভ হৈ অনিৰ্দিষ্ট স্থানলৈকে 1 2 3 4 5 এনেদৰে গৈ অনিৰ্দিষ্ট স্থানলৈকে যিবোৰ সংখ্যা যায় এইবোৰ সংখ্যাকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয় আৰু ঠিক একেদৰে পূৰ্ণ সংখ্যা হৈছে শূন্যৰ পৰা আৰম্ভ হৈ 1 2 3 4 5 এনেদৰে অনিৰ্দিষ্ট স্থানলৈকে গৈ থকা সংখ্যাবোৰকে কোৱা হয় পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ মাজত এটাই পাৰ্থক্য আছে যে স্বাভাৱিক সংখ্যা একৰ পৰা আৰম্ভ হৈ অনিৰ্দিষ্ট স্থানলৈকে গৈ থাকে কিন্তু পূৰ্ণ সংখ্যাত শূন্যৰ পৰা আৰম্ভ হৈ অনিৰ্দিষ্ট স্থানলৈকে গতি কৰি থাকে অৰ্থাৎ পূৰ্ণ সংখ্যাত স্বাভাৱিক সংখ্যাখিনি থাকে কিন্তু স্বাভাৱিক সংখ্যাত পূৰ্ণ সংখ্যাখিনি সকলো নাথাকে কিয়নো শূন্যটো এটা পূৰ্ণ সংখ্যা হয় কিন্তু স্বাভাৱিক সংখ্যাত তাৰ কোনো স্থান নাই বিতৰণ বিধিৰ বিষয়ে জানিব যোৱাৰ আগতে আমি দ্বিতীয় কথাটো জনাৰ অতিকে প্ৰয়োজনীয় সেই কথাটো হৈছে স্বাভাৱিক সংখ্যাৰ কিছুমান বিধি বা ধৰ্ম গতিকে স্বাভাৱিক সংখ্যাৰ বিধি বা ধৰ্মবোৰৰ প্ৰথম বিধিটো হৈছে আবদ্ধ বিধি আবদ্ধ বিধি হৈছে যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফল আৰু পূৰণফলটো এটা স্বাভাৱিক সংখ্যা হয় অৰ্থাৎ আবদ্ধ বিধিৰ অৰ্থ হৈছে যে যেতিয়া দুটা সংখ্যা যোগ বা পূৰণ কৰোঁ তাৰ যিটো উত্তৰ ওলায় সেইটো এটা স্বাভাৱিক সংখ্যাই হয় উদাহৰণস্বৰূপে ইয়াত লিখা আছে 4 + 12 = 16 যি দুটা স্বাভাৱিক সংখ্যা যোগ কৰিলে উত্তৰটো 16 এটা স্বাভাৱিক সংখ্যা হয় ঠিক একেদৰে পূৰণৰ ক্ষেত্ৰতো দেখা যায় যে দুটা স্বাভাৱিক সংখ্যা পূৰণ কৰিলে উত্তৰটো এটা যিটো উত্তৰ ওলায় পূৰণফলটো সেইটো এটা স্বাভাৱিক সংখ্যাই হয় স্বাভাৱিক সংখ্যাৰ বিধিৰ বা ধৰ্মৰ দ্বিতীয় ধৰ্মটো হৈছে ক্ৰম বিনিময় ধৰ্ম বিধি ক্ৰম বিনিময় বিধিটো হৈছে যোগ আৰু পূৰণৰ ক্ষেত্ৰত স্বাভাৱিক সংখ্যাবোৰৰ ক্ৰমৰ সালসলনি কৰিলেও যোগফল আৰু পূৰণফল একে থাকে অৰ্থাৎ যেতিয়া আমি দুটা স্বাভাৱিক সংখ্যা যোগ কৰোঁ অৰ্থাৎ 3 আৰু 7 উদাহৰণস্বৰূপে দেখা আছে 3 আৰু 7 আমি যোগ কৰিছোঁ উত্তৰ 10 ওলাইছে যদি এই যোগফল আমি ক্ৰমকেইটা সালসলনি কৰোঁ অৰ্থাৎ 7টো যদি আগত লিখি 3টো যদি পাছত লিখোঁ তেতিয়াও উত্তৰ সদায় একেটাই ওলাব অৰ্থাৎ যোগ আৰু পূৰণফলৰ ক্ষেত্ৰত পূৰণফলৰ উদাহৰণ দিয়া আছে 3 + 7 = 21 যিটো আমি যদি ক্ৰমটো সালসলনি কৰিলোঁ 7টো আগত লি 3টো পিছত নিওঁ এইটো উদাহৰণত তেতিয়া উত্তৰ সদায় একেটাই ওলাব তো এইটো হৈছে বিতৰণ স্বাভাৱিক সংখ্যাৰ দ্বিতীয় ধৰ্ম ক্ৰম বিনিময় বিধি স্বাভাৱিক সংখ্যাৰ তৃতীয় বিধি বা ধৰ্মটো হৈছে সহযোগ বিধি বা সন্মিলন বিধি এই বিধিটো কোনো কিতাপত সহযোগ বিধি বুলিও লিখা থাকে বা কোনো কিতাপত সন্মিলন বিধি বুলিও লিখা থাকে সেইকাৰণে আমি সহযোগ বা সন্মিলন বিধি বুলি দিছোঁ তাৰ এই বিষয়ে আমি বেছি আলোচনা নকৰোঁ কিয়নো এই বিষয়ে থুলমূলকৈ বুজাই দিছোঁ যদি প্ৰয়োজন হয় তেনেহ'লে ইয়াৰ বিষয়ে নতুন এক ভিডিঅ' আমি বনাই দিম যদি দৰকাৰ হয় কমেণ্ট বক্সত জনাই দিব আমি নতুন ভিডিঅ' বনাই দিম কিয়নো এই বিষয়ে যদি আমি বুজাবলৈ যাম ভিডিঅ'টোৱে এটা অন্য গতিলৈ মূৰ কৰিব তো থুলমূলকৈ বুজাই দিছোঁ সহযোগ বিধি বা সন্মিলন বিধিটো কি সহযোগ বিধি বা সন্মিলন বিধি হৈছে একেই তিনিটা স্বাভাৱিক সংখ্যাৰ যোগফল বা পূৰণফল এটা স্বাভাৱিক সংখ্যা হয় লগতে ইহঁতক ব্ৰেকেটৰ সহায়ত সালসলনি কৰি পেলাই একেটা উত্তৰ পোৱা যায় অৰ্থাৎ তিনিটা সংখ্যা যদি প্ৰথম দুটা ব্ৰেকেট দি পেলাই উত্তৰটো কৰোঁ তেতিয়া উত্তৰ যিটো ওলাব যদি আমি তিনিটা সংখ্যাৰ পিছৰ দুটা ব্ৰেকেট দি কৰোঁ যোগফল তেতিয়াও উত্তৰটো একেটাই ওলাব এই বিষয়ে বেছি দৰকৈ নাচাওঁ পূৰণফলটোৰ ক্ষেত্ৰতো একেই যদি প্ৰয়োজন হয় আপোনালোকে আমাক জনাব আমি তাৰ বিষয়ে নতুন এক ভিডিঅ' বনাই দিম পূৰণফলটো একেই দেখা যায় স্বাভাৱিক সংখ্যাৰ চতুৰ্থ নিয়মটো হৈছে পূৰণৰ বিতৰণ বিধি এতিয়া এই বিষয়ে আমি আলোচনা কৰিম পূৰণৰ বিতৰণ বিধি মতে A B C যিকোনো তিনিটা স্বাভাৱিক সংখ্যা হ'লে A B C তিনিটা স্বাভাৱিক সংখ্যা হ'লে A পূৰণ ব্ৰেকেটৰ ভিতৰত B যোগ C সমান A পূৰণ B যোগ A পূৰণ C হয় অৰ্থাৎ আমি এনেদৰে লিখিব পাৰোঁ এতিয়া আমি ইয়াৰ বিষয়ে বিতংকৈ জানিবলৈ চেষ্টা কৰিম
আমি তাত লিখিত সূত্র দিয়া লিখি লৈছোঁ একে a পূৰণ b প্লাছ c সমান a পূৰণ প্লাছ a পূৰণ b প্লাছ a পূৰণ c এতিয়া আৰু কেনেদৰে হৈছে সেইটো চাম প্ৰথম এই সংখ্যাটো চাম কি লিখা আছে a পূৰণ b প্লাছ c অৰ্থাৎ a পূৰণ b ব্ৰেকেটৰ প্ৰথমটোৰ লগত ব্ৰেকেটৰ বাহিৰত থকা সংখ্যাটো পূৰণ কৰিছোঁ যিটো উত্তৰ এইটো পাইছোঁ মাজত যোগ চিন আছে ইয়াতো যোগ চিন পিছত পুনৰ a পূৰণ c অৰ্থাৎ ব্ৰেকেটৰ দ্বিতীয়টোৰ লগত ব্ৰেকেটৰ বাহিৰটো পূৰণ কৰিছোঁ অৰ্থাৎ ব্ৰেকেটৰ যিটো বাহিৰত থকা সংখ্যা সেইটো প্ৰথমে ব্ৰেকেটৰ প্ৰথম সংখ্যালৈ পূৰণ হ'ব ইয়াত দিয়া নিচিনাকৈ পাছত তাৰ চিনটো থাকিব যোগ চিন নেক্সট আকৌ ব্ৰেকেটৰ বাহিৰটোৱে ব্ৰেকেটৰ ভিতৰৰ দ্বিতীয় সংখ্যাটোত পূৰণ হ'ব অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত যিমানটা সংখ্যা থাকিব প্ৰতিবাৰতে সি ব্ৰেকেটৰ বাহিৰৰ সংখ্যাটোৰ লগত সি পূৰণ হৈ গৈ থাকিব ক্লিয়াৰ উদাহৰণ চাওঁ তলৰ উদাহৰণটোত আমি a মানে 2 লৈছোঁ b মান 3 লৈছোঁ c মান 4 লৈছোঁ ইয়াত উদাহৰণ দেখিবলৈ পাইছে আপোনালোকে যে 2টোৱে প্ৰথমে 3 লগত পূৰণ হৈছে এয়া 2 পূৰণ 3 পিছৰটোত যোগ চিন আছে নেক্সট আকৌ 2য়ে 4 লগত পূৰণ কৰিছে অৰ্থাৎ ব্ৰেকেটৰ বাহিৰত যিটো সংখ্যা থাকে সেই সংখ্যাটো প্ৰথমে ব্ৰেকেটৰ ভিতৰৰ সংখ্যাটোৰ লগত প্ৰথম পূৰণ হয় তাৰপাছত যিটো চিন থাকে ইয়াত একে চিন পাতে তাৰপিছত পুনৰ ব্ৰেকেটৰ বাহিৰত থকা সংখ্যাটো ব্ৰেকেটৰ ভিতৰত থকা দ্বিতীয় সংখ্যাটোলৈ পূৰণ হয় যদি ব্ৰেকেটৰ ভিতৰত 3টা সংখ্যা থাকে তেতিয়াহ'লে পুনৰ 2টোৱে 2 পূৰণ সেই তৃতীয় সংখ্যাটো হ'ব তাৰপাছত আমি সৰু পৰাই যিটো পাই আহিছোঁ সৰল কৰা তো সাধাৰণ সৰল কৰি দিছোঁ 2 পূৰণ 3 6 2 পূৰণ 4 8 যোগ কৰিছোঁ 14 তো এনেদৰে বিতৰণ বিধিৰ যিকোনো এটা অংক আমি কৰিব পাৰোঁ বিতৰণ বিধিৰ অংকবোৰৰ বিষয়ে সম্পূৰ্ণকৈ আমি আপোনালোকক বিতংভাৱে জনাবলৈ আমি পুনৰ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু সেই ভিডিঅ'ত আমি কেৱল বিতৰণ বিধিৰ উদাহৰণ অৰ্থাৎ প্ৰতিটো অংক কেনেদৰে কৰিব লাগে পৰীক্ষাত কেনেদৰে আহে কেনেকুৱা ধৰণৰ আহিব পাৰে সকলোখিনি আমি ইনফৰমেশ্যন সেই ভিডিঅ'টোত আমি পৰৱৰ্তী ভিডিঅ'ত আমি বনাই পেলাই আপোনালোকৰ আগত দিয়াই দিম তো যদি আজিৰ ভিডিঅ'টোত কিবা ডাউট থাকে তেনেহ'লে আমাক কমেণ্ট কৰি জনাব আৰু আমি আপোনালোকৰ প্ৰত্যেকটো কমেণ্টৰ আণ্ডাৰত আমি দৰকাৰ পৰিলে পুনৰ ভিডিঅ' আমি বনাই দিম থেংকছ ফৰ ৱাচিং